Hi everyone and welcome back to my channel Jyotika's Recipes Vlogs le apnalokok swagatam janalu jihetu moi bahut din vlogs dibo para nai aru recipes kono share koribo para nai so bhabilu aji vlog to start koro jihetu aji uruka মানে 13th of January Magh Bihu so bhabilu aji pa start koro bihutu ki korilu apnalokor logot share koro jiman khini paro আৰু মেজি বনোৱা হৈছে অলমোষ্ট সো ভাবিলোঁ আপোনালোকক দেখাওঁ আৰু কাইলৈ কি কৰিম তাকো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সো বলক তেতিয়াহ'লে ব্লগটো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ যিমানখিনি পাৰোঁ আপোনালোকক দেখাম আৰু যিহেতু আমাৰ মানুহ কমেই ঘৰত বেছি মানুহ নাই আৰু শাহুমাও নাই অৰিজিনেল আমাৰ য'ত ঘৰ আছে তালৈ গৈছে মানে শহুৰ দেউতাৰ তালৈ মৰাণত আমাৰ ঘৰ বনোৱা হ'ল চ' মাহী মই আৰু ফেণ্টমে আছোঁ হাজবেণ্ডো আহিব নোৱাৰিলে যিহেতু মানে যোনটো কাম হৈ আছে তাৰ কাৰণে তেওঁ আহিব নোৱাৰিলে ছুটি নাপালে চ' মাহী ময়ে কৰি গৈ আছোঁ ব'লক তেতিয়াহ'লে মেজি দেখাম চ' এয়া আমাৰ মেজি বনি হৈ গ'ল সৰুকৈ মেজিটো বনোৱা হৈছে নিয়মটোকে কৰিবলৈ হ'ব যিহেতু ইয়াত চবেই নিজৰ নিজৰ ঘৰতে মেজি বনাই জ্বলায় ইয়াতে আমি পিকনিকো খাইছিলোঁ 1 জানুৱাৰী আৰু এইফালে চাৰিওফালে বাগানবোৰ কলম দি দিয়া হ'ল এতিয়া বৰ্তমান এয়া আমি উৰুকাৰ ৰাতি দিনাখনি গধূলি মেজি আমি চাকি দিবলৈ আহিলোঁ মাহী মই মাহীয়ে চাকি দিছে এভৰিৱান এতিয়া বাজিলে ইভিনিং 7টা আৰু মই বনাব লৈছোঁ গাহৰি চুঙাত দিম চ' তাৰ কাৰণে প্ৰিপেয়াৰ কৰি থৈছোঁ আৰু প্ৰিপেয়াৰ কৰি মানে চব কাটি মেলি থ'লোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কিদৰে গাহৰি চুঙাত দিম আৰু কি দিম মানে গাহৰিখিনিত ফাৰ্ষ্ট কেনেকৈ আমি মেৰিনেট কৰিম বস্তুখিনি তাকে আপোনালোকক দেখাওঁ চ' এয়া আমাৰ গাহৰি মাংসখিনি মই একদম সৰু সৰুকৈ পিচ কৰিছোঁ আপোনালোকে হয়তো ভাবিব ইমান অলপ মাংস একচুৱেলি আমি ডাঙৰ মানুহ দুজনেই আছোঁ ইয়াত চবেই ঘৰে ঘৰে খোৱা হয় চ' আমি সদায় ঘৰতে খোৱা হয় উৰুকা ৰাতি চ' ইয়াত মই লৈছোঁ এয়া সৰু সৰুকৈ ধনিয়া কাটি লৈছোঁ আদা সৰু সৰুকৈ কাটি লৈছোঁ অলপ নিমখ এয়া জালুকৰ গুড়া আৰু লগতে লৈছোঁ ৰচুন চব মই গোটাকৈ লৈছোঁ পেষ্ট বনাই দিলে বেয়া লাগে সেইকাৰণে সদায় গোটাকৈ ল'লে ভাল চ' ব'লক তেতিয়াহ'লে প্ৰিপেয়াৰ কৰি লওঁ চ' এইখিনি মই একেলগতে চব ঢালি দিম গোটেই বস্তুখিনি গোটেই ইনগ্ৰিডিয়েণ্টখিনি চ' গোটেই ইনগ্ৰিডিয়েণ্টখিনি দিয়াৰ পিছত আমি ভালকৈ মিক্স কৰি ল'ব লাগিব অলপ দেৰিৰ কাৰণে মিক্স কৰি মই এইখিনি মেৰিনেট কৰি থৈ দিম এঘণ্টামানৰ কাৰণে আৰু এইখিনি যেতিয়ালৈকে মানে মেৰিনেট হ'ব তেতিয়ালৈকে মই চিকেন আজি মই জুইত বনাম চ' আপোনালোকক দেখাম কিদৰে মইনো লোকেল চিকেন বনালোঁ আজি এইখিনি মিক্স কৰি মেলি হৈ গ'ল এতিয়া মই ঢাকি থৈ দিম চ' ব'লক তেতিয়াহ'লে লোকেল চিকেন বনাব আৰম্ভ কৰোঁ চ' ফাৰ্ষ্টত মই জুই ধৰি ল'লোঁ জুই ধৰি এতিয়া মই লোহাৰ কেৰাহীখন পাতি দিম জুইত লোহাৰ কেৰাহীত বনালে খাই খুবেই টেষ্ট লাগে আৰু এয়া মই চব কাটি ৰেডি কৰি ল'লোঁ ইনগ্ৰিডিয়েণ্টছবোৰ এতিয়া দেখিছে কেৰাহীখন গৰম হ'ল এতিয়া মই মিঠাতেল এড কৰিম চ' তেল আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দিব পাৰে চ' মই মানে অলপ চিকেন হয় যেতিয়া অলপে তেল দিছোঁ বেছি নাই দিয়া চ' মোৰ তেল গৰম হৈ গ'ল তো ফাৰ্ষ্টত মই ইয়াত এড কৰিম গোটা জিৰাকেইটা ভালকৈ ফুটি অহাৰ পিছত মই
পিঁয়াজ দিম পিঁয়াজ মই মিডিয়াম সাইজৰ দুটাই লৈছোঁ কাটি যিমান মন যায় আপোনালোকে দিব পাৰে মই দুটাই লৈছোঁ ইয়াত মই এইখিনি চিকেনত মই বিলাহী ইউজ নকৰোঁ বিলাহী নিদিয়াকৈ ভাল লাগে মাংসবোৰ খাই যদি আপোনালোকে গ্ৰেভি খাব বিচাৰে বেছি পিঁয়াজে সৰহকৈ দি দিব আৰু পেষ্টটো বনাই দিব পাৰে পিঁয়াজ মানে গোটাকে দিবই লগতে পেষ্টটো বনাই দিব গ্ৰেভি যদি বিচাৰে কিন্তু মই পেষ্ট নাই দিয়া সো এয়া ফ্ৰাই হৈ গ'ল মোৰ পিঁয়াজখিনি ইয়াত ৰচুন আদা মই খুন্দনাত খুন্দি লৈছিলোঁ তেনেকৈ দিছোঁ পেষ্ট বনাই নাই দিয়া কাৰণ এইদৰে দিলে খাই বেছি ভাল লাগে সো এইখিনিও মই ভালদৰে ফ্ৰাই কৰি ল'ম এতিয়া আপোনালোকে বিচাৰিলে ইয়াত তেজপাতটাও দিব পাৰে তেজপাত দিব পাৰে মই ইয়াত তেজপাত ইউজ কৰা নাই সো এয়া মোৰ পিঁয়াজ আৰু ৰচুন আদা চব ফ্ৰাই হৈ গ'ল এতিয়া মই চিকেনখিনি এড কৰিম চিকেনখিনিত মই নিমখ হালধি আৰু মিঠাতেল দি মেৰিনেট কৰিয়ে থৈছিলোঁ এইখিনি দি দিম এতিয়া আৰু এইখিনি এতিয়া ফ্ৰাই কৰি ল'ম অলপ দেৰি ভালদৰে মিক্স কৰি ল'ব তেলত ভালকৈ ফ্ৰাই কৰাৰ পিছত মই অলপ ঢাকি সিজাই ল'ম মাংসখিনি অলপ দেৰি কাৰণে ঢাকি দিছিলোঁ অলপ লৰাই দিম মই ইয়াত মছলা এনেকৈ বিশেষ মছলা নিদিওঁ জিৰাই দিম লোকেল চিকেনত জিৰা দিলে ভাল লাগে মই অলপ জিৰা পাউডাৰ দি দিম অলপ দি দিম স্লাইড অলপ হালধি দি দিম কম দৰে লাগিছে So এতিয়া আমি আলুখিনি এড কৰিম মাংসখিনি ভালদৰে ফ্ৰাই কৰি সেইটো জুইত বনালে অলপ লাগি ধৰে চব অলপ পানী দিলে মানুহ মাজে মাজে চ' আমাৰ পানীখিনি পূৰা শুকাই গ'ল আৰু মাংসই পূৰা তেল এৰিব ধৰিলে চ' মই আকৌ অলপমান পানী দি দিম ইয়াত অলপ পানী দি সিজালে মাংসটো পূৰা ছফ্টকৈ সিজি যায় চ' ইয়াত মই আকৌ নহ'লে লাগি ধৰিব পূৰা জুই তাপটো যিহেতু গেছতকৈ বহুতেই বেছি সেইকাৰণে আৰু অলপ মই পানী ইয়াত এড কৰিম এড কৰি লৈ আকৌ মই অলপ দেৰিৰ কাৰণে ঢাকন দি সিজাই ল'ম এয়া আমাৰ লোকেল চিকেন বনি ৰেডি মই অলপ কেঁচা ধনিয়া দি গাৰ্নিছ কৰি দিছোঁ
আমি এতিয়া বনাম চুঙাত দিয়া গাহৰি মাংস। এয়া ফেণ্টমে চুঙাত সিজাই লৈ আছে। এটা চুঙাতে জুইব যিহেতু কম মাংস বনাম। ব'লক কেনেকৈ ফিল আপ কৰিম দেখাম। মাংসখিনি অলপ অলপকৈ ভৰাই ল'ম। একদম মুখৰলৈকে ভৰাব নালাগে বাঁহৰ, অলপ জেগা থ'ব লাগে। আৰু লাষ্টত মই কলপাত দি মুখখন বন্ধ কৰি দিম, যাতে ভিতৰৰ ভাপটো ওলাই নাহে, তেতিয়াহে মাংসখিনি ভালদৰে সিজিব। আৰু মাংসখিনি সিজাওঁতে সদায় এটা কথা মনত ৰাখিব লাগে, মানে কম জুইত সিজাব লাগে, নহ'লে বাঁহ জ্বলি যাব মাংসটো। সেইকাৰণে কম জুইত লাহে লাহে কৰি সিজালে মাংসখিনি ভালদৰে সিজে। আৰু মাংসখিনি সদায় সৰু সৰুকৈ কাটি দিব লাগে চুঙাত দিওঁতে, বেছি ডাঙৰ কৰি ৰাখিব নালাগে। এইদৰে মই কলপাত দি মুখখন বন্ধ কৰি দিছোঁ অলপো, যাতে ভিতৰৰ ভাপ ওলাই নাহে। আৰু কম জুইত সিজাই ল'ম। এয়া আমাৰ চুঙাত দিয়া গাহৰি মাংস ৰেডি। এতিয়া কলপাত এখনত উলিয়াই লৈছোঁ। এতিয়া মাহী মই অলপ কি ল'ম বাৰু কওকচোন। অলপ সাজ খাম এতিয়া, যিহেতু বিহু। আৰু বিহু আমি অসমীয়া মানুহসকলে, চবৰে নহয়, আমি যিহেতু আহোম মানুহ, আমি সাজ থওঁৱেই বিহুলে বুলি। অলপ সাজ লৈ লৈছোঁ, তাৰ লগত খাম গাহৰি মাংস। হেল্ল' এভৰিৱান এণ্ড গুড মৰ্ণিং। আৰু আজি হৈছে নেক্সট দিনটো, মানে আজি মাঘ বিহু। আৰু মই গা ধুই পূৰা ৰেডি হৈ গ'লোঁ মেজি জ্বলাবলৈ। ভাবিলোঁ আপোনালোকক দেখাওঁ যে মেজিত আমি কি কৰিলোঁগৈ মেজি জ্বলাবলৈ, মানে জ্বলাই মেলি। আৰু মেজি জ্বলাব ফেণ্টমে, যিহেতু মেজি মতা মানুহে জ্বলায়। আৰু ঘৰত এতিয়া কোনো বেলেগ মতা মানুহ নাই, ফেণ্টমেই হয় আমাৰ মতা মানুহ, আৰু সিয়ে জ্বলাব সেইকাৰণে মেজি। আৰু তাৰ কাৰণে আমি মা কয় মিঠা আলু, কাঠ আলু, সেইবোৰ চব গা ধুই মেলি ৰেডি কৰিলোঁ। ব'লক তেতিয়াহ'লে লেট নকৰি আৰম্ভ কৰোঁ।
চ' এয়া আমাৰ মেজি পুৰি শেষ হ'ল আৰু ইয়াতে আমি চাহও খাই ল'লোঁ ৰেকৰ্ড কৰা নহ'ল যিহেতু এবাৰ ট্ৰাইপডডাল লৈ নাহিলোঁ বহুতখিনি অসুবিধা হৈছে শ্বুট কৰোঁতে চ' যিমানখিনি পাৰোঁ বিহুতনো কি কৰিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ বিহুত এবাৰ বেছি পিঠা একো বনাব নোৱাৰিলোঁ এতিয়া বনামহে যিহেতু গা বেয়া আছিলে কাৰণে অকল নিয়মৰ পিঠা আৰু লাড়ুকেইটা বনোৱা হ'ল আজিৰ পৰা কিবাকিবি বনাম চ' ব্লগটো ভাবিলোঁ ইয়াতে সামৰোঁ আৰু আপোনালোকলৈও বিহুৰ শুভেচ্ছা থাকিল আশা কৰিছোঁ চবৰে জীৱনত যাতে সুখ কঢ়িয়াই আনে এই বছৰটোৱে আৰু নেক্সট যিমানবোৰ আহিবলগীয়া বছৰ চবতে যিহেতু 2022টো আমাৰ ভালে বেয়াই তেনেকৈ গ'ল আৰু যোৱাটোৰ কথা চিন্তা কৰি লাভ নাই আহিব লগা বছৰকেইটা যাতে আমাৰ ভালদৰে যায় সেইটোৱে আমি সদায় প্ৰাৰ্থনা কৰিব লাগে ভগৱানৰ আগত ময়ো তাকে আজি বিচাৰিলোঁ মেজিৰ আগত যে চবৰে জীৱনত যাতে সুখ কঢ়িয়াই আনে চবেই আমি পৃথিৱীত যাতে সুখ শান্তিৰে জীয়াই থাকিব বিচাৰোঁ মানে পাওঁ সুখ শান্তিৰে জীয়াই থাকিব পাৰোঁ তাকে বিচাৰিলোঁ আৰু আজি ব্লগটো তেতিয়াহ'লে ইয়াতে সামৰোঁ যদি মোৰ ব্লগছ এণ্ড ৰেচিপিজবোৰ চাই আপোনালোকে ভাল পায় প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ছ' মাছ